প্ৰিয় দৰ্শক, আমি আজি আলোচনা কৰিম এটা নৈতিকতাৰ কাহিনী। যেতিয়া আমি সাহস আৰু সাহসেৰে আমাৰ বিষয়ত দৃঢ়তাৰে থিয় দিওঁ, তেতিয়া আমি প্ৰতিটো দুষ্কাৰ্যৰ অন্ত পেলাব পাৰোঁ। ইয়াৰ বাবে আমি সাহসী হোৱাটো অতি প্ৰয়োজনীয়। যদি আমি কেতিয়াবা ক'ৰবাত কিবা ভুল দেখিছোঁ, তেন্তে নীৰৱ হৈ বহি থাকিব নালাগে। এজন বৃদ্ধ ব্যক্তিয়ে সাহসেৰে নিজৰ কথা ৰাখিছিল আৰু কি ভুল হৈ আছিল তাক ভুল হ'বলৈ নিদিলে আৰু সমস্যাটো দৃঢ়তাৰে সন্মুখীন হ'বলৈ নিদিলে। তেওঁ সেই সকলোবোৰ কেনেকৈ কৰিছিল জানিবলৈ আপুনি এই কাহিনীটো শুনিব লাগিব। এখন দেশৰ এজন ৰজা আছিল। ৰজাৰ ৰাজপ্ৰসাদত 25 জোপা ফুলদানি আছিল। এদিন তেওঁৰ ৰাজদৰবাৰত এজন সেৱকে ফুলদানিবোৰ পৰিষ্কাৰ কৰি আছিল। ফুলদানি পৰিষ্কাৰ কৰি থাকোঁতে হাতত লাগি এটা ফুলদানি পৰি গৈ ভাঙি গৈছিল। যেতিয়া ৰজাই এই বিষয়ে জানিব পাৰিলে, তেওঁ সেৱকজনক ফাঁচি দিবলৈ আদেশ দিছিল। তেওঁ ৰাজ্যৰ এজন বৃদ্ধ লোকে যেতিয়া এই বিষয়ে জানিব পাৰিলে, তেওঁ লগে লগে ৰজাৰ ওচৰলৈ গৈ ৰাজপ্ৰসাদত যিমান ফুলদানি আছে গোটেইবোৰ একলগ কৰিবলৈ কৈছিল আৰু তেওঁ ফুলদানিবোৰ ৰখাই থোৱা ঠাইত উপস্থিত হৈছিল। বুঢ়াই দেখিলে যে সকলো ফুলদানি তেওঁৰ চকুৰ সন্মুখত আছে। তেওঁ লগে লগে লাঠিৰে এটা এটা কৰি এই সকলোবোৰ ভাঙিবলৈ আৰম্ভ কৰিলে আৰু সকলো ফুলদানি ভাঙি চুৰমাৰ কৰি পেলালে। ৰজাৰ এই কথাত খুব খং উঠিছিল আৰু ক'লে, ঐ মূৰ্খ, এয়া কি কৰিছ? তুমি সকলো ফুলদানি ভাঙিলা যে, তোমাকো এতিয়া মৃত্যুদণ্ড দিয়া হ'ব। এই বিষয়ে বৃদ্ধজনে দৃঢ়তাৰে উত্তৰ দিলে, আপোনাৰ ইচ্ছা। আপুনি কাৰোবাক ফুলদানিৰ পিছত মৃত্যুমুখত পেলাইছে। যদি আপুনি প্ৰতিটো ফুলদানিৰ বাবে প্ৰতিজন ব্যক্তিক মৃত্যুদণ্ড দিব লগা হয়, তেতিয়াহ'লে ভৱিষ্যতে 25 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে, কিয়নো প্ৰতিটো ফুলদানিৰ পিছফালে এজন লোকৰ মৃত্যু হ'ব পাৰে। গতিকে মই এজন মানুহ হিচাপে মোৰ কৰ্তব্য পালন কৰিলোঁ আৰু মই 25 জন লোকৰ জীৱন ৰক্ষা কৰিলোঁ। এতিয়া আপুনি মোক ফাঁচি দিব পাৰে, মোৰ কোনো দুখ নাথাকিব। বুঢ়াৰ সাহসে ৰজাৰ চকু মুকলি কৰিলে। ৰজাই নিজৰ ভুল অনুভৱ কৰিছিল আৰু বৃদ্ধ আৰু সেই সেৱকজনক ক্ষমা কৰিছিল আৰু তেওঁলোকৰ ওচৰত ক্ষমাও বিচাৰিছিল। ৰজাই এই বৃদ্ধজনৰ দৰে যেতিয়া আমি আমাৰ চাৰিওফালে কিবা ভুল হোৱা দেখিবলৈ পাওঁ, আমি সাহসেৰে কথা কোৱা উচিত, কিয়নো নীৰৱে বহি থাকিলে কোনো সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰি। এইটো ভাল যে আমি আমাৰ বছৰটো এবাৰ উপস্থাপন কৰোঁ। প্ৰিয় দৰ্শক, যেতিয়া আমি সাহস আৰু সাহসেৰে আমাৰ বিষয়ত দৃঢ়তাৰে থিয় দিওঁ, তেতিয়া আমি প্ৰতিটো দুষ্টতাৰ অন্ত পেলাব পাৰোঁ। ইয়াৰ বাবে আমি সাহসী হোৱাটো প্ৰয়োজনীয়। যদি আমি কিবা ভুল কৰিছোঁ বা ভুল দেখিছোঁ, তেন্তে নীৰৱ হৈ বহি থাকিব নালাগিব। সাহস আৰু চৰিত্ৰৰ সংমিশ্ৰণে সফলতালৈ লৈ যায়। প্ৰিয় দৰ্শক, যদি আপুনি আমাৰ এই কাহিনীটো ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত কওক আমাৰ কাহিনীটো কেনে অনুভৱ হৈছিল। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।